চাৰুতা পালন কৰিব আৰু কম কম শিশুসকলক শাৰীৰিক মানসিক বৌদ্ধিক আৰু সৃষ্টিশীলতা যি কাৰ্যক্ৰমণিকা কৰিব আৰু শিশুসকলক ভাল ভাল শিক্ষা দিছিল পঢ়া শুনাই কেনেকৈ ভাল মানুহ হ'ব পাৰে তাৰ শিক্ষা দিছিল। তেখেতে অংগনবাড়ী কেন্দ্ৰটো হৈছে শিশুসকলৰ ভৱিষ্যত গঢ়াৰ এক শিশুসকলক শিক্ষা প্ৰদান কৰিলে তেওঁ মই সলাগিছোঁ। মই প্ৰায় কেন্দ্ৰটো পৰিচালনা কৰি যাতে গাঁৱৰ ৰাইজৰ পৰা মৰ্মানুদান সুনাম অৰ্জন কৰিছে। তেখেতক মই নাম কৰি থৈ গ'ল যে মই অন্তৰৰ পৰা সলাগিছোঁ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। কুকুৰা পঢ়িয়া শিক্ষক মৰমৰ ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকাসকল আৰু অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল, আজি মই মোৰ কৰ্মজীৱন কৰ্মৰ কৈছোঁহে হৈছে মই আৰু আপোনালোকৰ ওচৰলৈ আহিয়ে থাকিম আৰু সদায় দেখিয়ে থাকিম। আমাৰ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী বাইদেউ আৰু সহায়িকা বাইদেউ 107 নং কুকুৰাপহীয়া অংগনবাড়ী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত অংগনবাড়ী সহায়িকা শ্ৰীযুতা হিৰণ্য গগৈ বাইদেউলৈ সম্বৰ্ধনা জ্ঞাপন। দিনাংক 9/8/2025। শ্ৰদ্ধাভাজনেতো 1999 চনৰ মাৰ্চ মাহৰ 15 তাৰিখৰ কোনো এক মহেন্দ্ৰক্ষণত আপুনি আমাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ এগৰাকী অংগনবাড়ী সহায়িকা হিচাপে 107 নং কুকুৰাপহীয়া অংগনবাড়ী কেন্দ্ৰত কৰ্মজীৱনৰ পাতনি মেলিছিল। এই পবিত্ৰ কৰ্মজীৱনৰ সময়ছোৱাত আপোনাৰ সততা, নিষ্ঠা, সৰলতা, পাৰদৰ্শিতা, কৰ্ম নিপুণতা আৰু অদম্য স্পৃহা আমাৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ ৰ'ব। কৰ্মজীৱনত থাকিবলগীয়া আপোনাৰ অপৰিসীম জ্ঞান, সুস্থিৰ ধ্যান ধাৰণা, কৰ্তব্য সচেতনতা, সুগভীৰ চিন্তাধাৰা আদি কৰ্তব্যৰ বাবে আমি আপোনাক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। কৰ্মজীৱনৰ সুদীৰ্ঘ পৰিক্ৰমাৰ অধ্যায় সামৰি চৰকাৰী নীতি নিৰ্দেশনা মানি কৰ্মস্থলীৰ পৰা 30/4/2025 তাৰিখে 107 নং কুকুৰাপহীয়া অংগনবাড়ী কেন্দ্ৰত মুখ্য সেৱিকা আৰু সমূহ অংগনবাড়ী কৰ্মীসকলৰ দ্বাৰা বিদায় সম্বৰ্ধনা জনোৱা হ'ল। এই মুহূৰ্তত আপোনাক বিদায় সম্ভাষণ জনাই হৃদয়ৰ অনুভৱ প্ৰকাশ কৰোঁতে বাকস্বদ্ধতাৰাই আগুৰি ধৰিছে। তথাপিও নীতিগত আৰু আনুষ্ঠানিকভাৱে আপোনাক বিদায় সম্ভাষণ জনোৱাটো আমাৰ কৰ্তব্য। সেয়েহে আমি বিদায় বেলাত আপোনাক আমি হিয়া ভৰা চেনেহ যাচিছোঁ। আপোনাৰ অনাগত দিনবোৰ সুখেৰে ভৰি পৰক আৰু আধৰুৱা ৰঙীন সপোনবোৰ বাস্তৱত ৰূপায়িত হওক। ভগৱানে আপোনাক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰক। এই পবিত্ৰ ক্ষণত আমি তাকে কামনা কৰিম। ইতি দীপা শইকীয়া অংগনবাড়ী কৰ্মী, চুমি খনিকৰ অংগনবাড়ী সহায়িকা, 107 নং কুকুৰাপহীয়া অংগনবাড়ী কেন্দ্ৰ।